নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি বনাব লৈছোঁ ব্ৰইলাৰ মাংসৰ জোল। এয়া কেৰাহীখন গৰম হোৱাৰ লগে লগে ইয়াতে মই দি দিছোঁ গোটা গৰম মছলা। এতিয়া কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। পিঁয়াজখিনি লৰাই দিছোঁ। পিঁয়াজখিনি ভাজি লোৱা হোৱাৰ পাছতে ইয়াতে দিম মই বটি থোৱা আদা নহৰু বটা। আদা নহৰু বটাখিনি পিঁয়াজৰ লগত ভালকৈ মিলাই ল'ম। এইখিনি অকণমান ভাজি ল'ম। আদা নহৰু কেঁচা গোন্ধটো যোৱাৰ কাৰণে অকণমান ভাজি ল'ম। এইখিনি ভাজি লোৱা হোৱাৰ পাছতে ইয়াতে মই দি দিছোঁ পেকেট মছলা, গৰম মছলা, জিৰা পাউডাৰ, ইফালে চিকেন মছলা। ৰংটোৰ বাবে মই দিম ইয়াতে ৰেড চিলি। এইখিনি দি গোটেইখিনি ভালকৈ মিলাই অকণমান ভাজি ল'ম। এইখিনি ভালকৈ লৰাই দিছোঁ। এইখিনি ভাজি লোৱা হোৱাৰ পাছতে ইয়াতে মই দিছোঁ বটি থোৱা বিলাহীৰ পেষ্টখিনি দি এইখিনি ভালকৈ লৰাই দিছোঁ। গোটেইখিনি ভালকৈ ভাজি ল'ম। ইয়াৰে যিটো তেল সেইটো উলিবৰ কাৰণে অকণমান ভাজিব দিম। এইখিনি অকণমান ভাজি ল'ম ভালকৈ। সেইখিনি ভাজি লোৱা হৈ গ'ল। ইয়াতে এতিয়া মই দি দিছোঁ নিমখ, হালধি গোটেইখিনি একেলগে দিম। নিমখখিনি আপোনালোকৰ অনুমান অনুসৰি দিব। আমি এইখিনি দিছোঁ। এতিয়া এইখিনি ভালকৈ লৰাই দিছোঁ। মছলাখিনি ভাজি লোৱা হোৱাৰ পাছতে ইয়াতে মই দি দিম মাংস। মাংসখিনি মছলাৰ সৈতে ভালকৈ মিলাই ল'ম। ভালকৈ লৰাই লৈ গোটেইখিনি মছলা আৰু মাংস মিক্স কৰিম। এইখিনি ভালকৈ মিলাই লৈছোঁ। এতিয়া ইয়াতে দি দিম মই আলু। মাংসৰ আঞ্জাত আলু দিলে কিন্তু আমি ভাল পাওঁ আৰু সকলোৱে ভালেই পায় আলু। আৰু মাংসৰ আঞ্জাত আলু নিদিলে নাচাজেও। এতিয়া মই ইয়াতে কেঁচা জলকীয়া দি দিছোঁ। এতিয়া ঢাকন মাৰি দিম। আনফালে আৰু মাংসৰ আঞ্জাৰ জোল বনালে শুকান ভাজি নহ'লে ভাল নালাগে। এতিয়া কেৰাহীত তেল দি দিছোঁ। এতিয়া পাঁচফোৰণ, কেঁচা জলকীয়া দিম। এইখিনি এতিয়া কাটি থোৱা সৰু সৰু আলু আৰু ফুলকবি। মই পিছে ফুলকবি খাই ভাল পাওঁ, সেইকাৰণে আলুৰ লগত ফুলকবি অকণমান কাটি দিছোঁ। ভালকৈ এইখিনি লৰাই লৈছোঁ। এতিয়া মই ইয়াতে নিমখ, হালধিখিনি দি ভালকৈ মিলাই ল'ম। এইখিনি ভালকৈ মিলাই লৈছোঁ। আপোনালোকৰ বাৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে জনাব। এয়া এইফালে মাংস আলু ভাজি আছিলোঁ যে, অকণমান ভালকৈ আকৌ লৰাই দিম। এতিয়া আনফালে আকৌ আমাৰ শুকান ভাজি হৈ যাব। আকৌ এবাৰ লৰাই দিছোঁ। এয়া মাংসত এতিয়া পানী দি দিছোঁ। আমি বেছি জোল খাই ভাল পাওঁ, সেইকাৰণে অকণমান পানী বেছিকৈ দিম। আপোনালোকক যিমানখিনি লাগে সিমানখিনি দিব। এয়া মাংসৰ আলু সিজিছে। এতিয়া আমাৰ মাংসৰ আঞ্জা হ'বই আৰু। ইয়াতে এতিয়া মই দিম ধনিয়া। এতিয়া মাংসৰ এই পাতলা জোল হ'ব। খাই কিনে কিন্তু বহুত ধুনীয়া লাগে। আপোনালোকে এনেকৈ খাই চাবচোন। এয়া আমাৰ মাংসৰ আঞ্জা হৈয়ে গ'ল। দেখিছেনে কিমান ধুনীয়া ৰং উঠিছে। এতিয়া কাঁহীখনত সজাই দিছোঁ। এয়া মাংসৰ ৰংটো কিন্তু বহুত ধুনীয়া হৈছে। এয়া শুকান ভাজি, এয়া ভাত, পিঁয়াজ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব।